নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰ অনি। তো বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰা নাই। লাষ্ট ভিডিঅ' কোনদিনা আপলোড কৰিছিলোঁ সেইটোও পাহৰি গৈছোঁ চাগে, কিন্তু মানে ৰানিং ষ্টাৰ্ট কৰিছিলোঁ, সেই ভিডিঅ'বোৰ দিছিলোঁ BSF HCMৰ বাবে। তাৰপিছত আৰু কেইটামান ভিডিঅ' দিছিলোঁ, কিন্তু ৰানিং কণ্টিনিউ কৰা নহ'ল কিবা কাৰণত। মাজতে শৰীৰখনো অলপ বেয়া হৈছিল, সেইবাবে আৰু বহুত কিবা কিবি আছিল। আৰু সিফালে BSF HCMৰ ৰিটাৰ্ণৰ বাবে কেইদিনমান অলপ পঢ়িছিলোঁ, 2-3 দিন 4 দিনমান। তো তেতিয়া সেইবাবে ভাবিলোঁ যে এতিয়াতো মোৰ আগন্তুক দিনত কেতিয়াও আৰু ফিজিকেল নাই 2-3 মাহৰ ভিতৰত। তো সেইবাবে ভাবিলোঁ যে ৰিটাৰ্ণটোত ভালদৰে ফ'কাছ কৰোঁ। তো শেষত গৈ মানে ৰিটাৰ্ণটোৰ বাবে পঢ়া শুনাও 3-4 দিন কৰি এৰি দিলোঁ। আকৌ ৰানিংখিনিও কণ্টিনিউ নকৰিলোঁ। মানে মোৰ লগত যে কি হৈ আছে মই নিজেই বুজা পোৱা নাই। ভাবিতো আছোঁ বহুত কিছু কৰিম, নিজৰ লাইফটোক চেঞ্জ কৰিম, পঢ়া শুনাও কৰিম, ফিজিকেলিও ফিট হ'ম আৰু মাইণ্ডছেটটোকো চেঞ্জ কৰিম, ষ্ট্ৰং কৰিম, কিন্তু একো ঠিকভাৱে হোৱা নাই। ইমান বাৰে বাৰে চেষ্টা কৰি আছোঁ। চেনেল ক্ৰিয়েট কৰা আজি 6 মাহৰ বেছি হৈ গ'ল, নহ'লেও 6 মাহ হ'লে প্ৰায়। তো এতিয়াও মানে নিজকে চেঞ্জ কৰিব পৰা নাই। মানুহে 2-3 মাহতে 1 মাহতে নিজকে চেঞ্জ কৰি পেলাই, 1 সপ্তাহতে চেঞ্জ কৰি পেলাই, কিন্তু মই কিয় পৰা নাই মই নিজে ভাবি পোৱা নাই। তো সেইবোৰ বহুত কথা নাজানো, কিমানবাৰ আৰু ব্যৰ্থ হ'ব লাগিব। কিন্তু মই এইবাৰ যিহেতু নিজকে পৰিৱৰ্তন কৰিবলৈ ইচ্ছা কৰিছোঁ, তো মানে ভাবিছোঁ যদি চেঞ্জ কৰিম তো কৰিমেই, যিমানবাৰে মই ব্যৰ্থ নহওঁ কিয়। তো খুব শ্বৰ্টলি যেতিয়া মানে ৰানিং আৰু কেইদিনমান পিছৰ পৰা ষ্টাৰ্ট কৰিম। তো ভিডিঅ' পাই যাব যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম, আৰু তাৰ আগত মই কেইটামান আৰু স্পেচিয়েল ভিডিঅ' দি থাকিম। মানে মই কিয় এই ইউটিউব চেনেলখন ক্ৰিয়েট কৰিছোঁ, আৰু BSF HCMৰ ওপৰত যিসকলে আমাৰ অসমৰ কেণ্ডিডেটে মানে ফিজিকেলখন পাছ কৰিছে তেওঁলোকক ৰিটেলৰ বাবে কি কি চিলেবাছ পঢ়িব লাগিব সেইখনৰ ওপৰত ভিডিঅ', চিলেবাছখন কেনেকৈ কমপ্লিট কৰিব, এক্সাম কেতিয়া হ'ব, তাৰপিছত চেফ স্ক'ৰ কি, এইবাৰ মানে এক্সামটোত চেফ স্ক'ৰ কিমান টাৰ্গেট লৈ আপোনালোকে পঢ়িব লাগিব, পিছৰবাৰ কাট অফ কিমান আছিল, তো সেইবোৰৰ ওপৰতে ভিডিঅ' আহিব। তো আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটোত প্ৰেছ কৰি ৰাখিব। তো আশা ৰাখিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি, আৰু ইয়াৰ লগতে আশা ৰাখিছোঁ যে নিজকে বহুত সোনকালে নিজকে পৰিৱৰ্তন কৰিব পাৰিম বুলি। তো দেখোঁ কি হয় নাজানো, আজিৰ বাবে ইমানতে সামৰিছোঁ। তো দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।